নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মুনমুন বৰা ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম হাব কম্পিউটাৰ নেটৱৰ্ক। বহুতে কমেণ্ট কৰিছিল আৰু মই বহুততে ষ্টেটাছ দি আছিলোঁ যে হাব কম্পিউটাৰ নেটৱৰ্ক। এতিয়া আমি আজি আলোচনা কৰিম হাব কম্পিউটাৰ নেটৱৰ্ক মানেনো কি। এতিয়া চাব, কম্পিউটাৰ বুলি ক'লেতো সকলোৱে বুজি পায় কম্পিউটাৰ কি হয়। নেটৱৰ্ক মানে কি, এতিয়া বহুতো কম্পিউটাৰ যেতিয়া একেলগ হৈ থাকিব তেতিয়া তাক কি বুলি ক'ব, নেটৱৰ্ক বুলি ক'ব। এতিয়া হাব মানে কি, হাব হৈছে এটা ইলেক্ট্ৰনিক ডিভাইচ যিটোৰ জৰিয়তে বহুতো কম্পিউটাৰ মানে একলগ কৰি ৰখাব পাৰি। এতিয়া আমি পিছৰটো আজি ইয়াৰ যিটো টপিক আছে হাব কম্পিউটাৰ নেটৱৰ্ক বাই মুনমুন বৰা ইউটিউব চেনেল, পিছৰটো আমি চাওঁ হোৱাট ইজ হাব কম্পিউটাৰ নেটৱৰ্ক। হাব কম্পিউটাৰ নেটৱৰ্ক মানেনো কি, লেখা আছে Hub computer network is a networking device by which we can be able to connect the multiple computers once a time and sharing the data and instruction. Hub computer network হৈছে এনেকুৱা এটা নেটৱৰ্কিং ডিভাইচ যাৰ জৰিয়তে আমি বহুতো কম্পিউটাৰ একেলগে এটা সময়ত সংযোগ কৰি ৰাখিব পাৰোঁ। পিছত আছে By the hub computer network, we can be able to make a communication system among the computer. By the hub computer network, we can be able to make a communication system among the computers. Hub computer network জৰিয়তে আমি বহুতো কম্পিউটাৰৰ মাজত এটা যোগাযোগ ব্যৱস্থা বুলি গঠন কৰিব পাৰোঁ। পিছৰটো প্ৰশ্ন, এতিয়া হাব কম্পিউটাৰ নেটৱৰ্কৰ বিষয়ে আমি সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ'লোঁ যে হাব কম্পিউটাৰ নেটৱৰ্ক কি হয়। হাব হৈছে এনেকুৱা এটা ইলেক্ট্ৰনিক ডিভাইচ বা যাৰ জৰিয়তে বহুতো কম্পিউটাৰ একেলগে কানেক্ট কৰি ৰখোৱা হয়। এতিয়া হাব কম্পিউটাৰ নেটৱৰ্ক গঠন কৰা হাব HUB যাক কোৱা হয়, এটা ডিভাইচটো হৈছে এনেকুৱা ধৰণৰ, য'ত এনেকুৱা ধৰণৰ ডিভাইচ দেখা পাব সেইটো হৈছে হাব কম্পিউটাৰ নেটৱৰ্ক। এনেকুৱা ধৰণৰ নেটৱৰ্কিং ডিভাইচকো হাব কম্পিউটাৰ নেটৱৰ্ক বুলি কোৱা হয়। এতিয়া হাব কম্পিউটাৰ নেটৱৰ্কত কেনেকুৱা ধৰণৰ কাম কৰা হয়, সেইটো হৈছে এটা হাব, যিটো মই হাব নেটৱৰ্কিং ডিভাইচ বুলি কোৱা হয়। এটা কম্পিউটাৰ থাকে যিটো মেইন হ'ব আৰু বাকীকেইটা ইয়াৰ লগত কানেক্ট হৈ থাকিব। যিটো মেইন কম্পিউটাৰ হ'ব সেইটো ইয়াৰ লগত কানেক্ট থাকিব আৰু বাকী পৰ্টকেইটা বাকীবিলাক ক্লাইণ্ট যাক ৰিচিভাৰ বুলি কোৱা হয় এইবিলাক সংযোগ হৈ থাকিব। এই কম্পিউটাৰটো মেইন হ'ব। যেতিয়া আমি কোনোবা ফাইল বা ফ'ল্ডাৰ ইয়াত শ্বেয়াৰ কৰিম তেতিয়া একেটা টাইমতে এই বাকী চাৰিটা কম্পিউটাৰলৈও গতি কৰিব। অৰ্থাৎ এটা সময়তে এখন ফাইলক বাৰে বাৰে বিভিন্ন কম্পিউটাৰলৈ ট্ৰেন্সফাৰ নকৰি এটা সময়তে বহুতো কম্পিউটাৰলৈ একেলগে চেণ্ড কৰাৰ যিটো ব্যৱস্থা বুলি সেইটোকে কোৱা হয় হাব কম্পিউটাৰ নেটৱৰ্ক।